দেউতা বেলিটোৰ দৰে, বেলিটো গৰম হ'লেও কিন্তু বেলিটো নহ'লে এন্ধাৰে আৱৰি ধৰে। পকেট উদং, তথাপিও দেউতাই মানা নকৰে। মই দেউতাতকৈ ধনী মানুহ পৃথিৱীত দেখা নাই। যেতিয়া মায়ে এৰি থৈ যায় তেতিয়া জীৱনত আশীৰ্বাদ দিবলৈ কোনো দ্বিতীয়জন নাথাকে, আৰু যেতিয়া দেউতাই আমাক এৰি থৈ যায় তেতিয়া সাহস দিবলৈও কোনো নাথাকে। পৃথিৱীত এজনেই পুৰুষ থাকে যিজনে বিচাৰে যে আমি তেওঁতকৈও বেছি সফল হওঁ, আৰু সেইজনেই দেউতা। মোক ছাত ৰাখিবলৈ যিজনে নিজেই ৰ'দত জ্বলে সেইজনেই মোৰ দেউতা। যেতিয়া মই ৰাতিপুৱা শুই উঠোঁ তেতিয়া মই দেখোঁ কোনোবাই বহুত ভাগৰতো কামলৈ যাবলৈ ওলায়। সপোনবোৰতো মোৰ আছিল, কিন্তু সেই সপোনবোৰক সফল কৰাৰ বাট দেউতাই দেখুৱাই গৈ আছিল। লক্ষ্য বহু দূৰৈত আৰু পথ দীঘল। সৰু জীৱনটোত চিন্তা আৰু জটিলতাও অলেখ। কেতিয়াবাই নিশেষ কৰিলেহেঁতেন এই জীৱনে, কিন্তু দেউতাৰ মৰমত শক্তি আৰু বিশ্বাস অলেখ। বন্ধুসকল, এটা কথা মনত ৰাখিব, মা দেউতাৰ মৰম আৰু আশীৰ্বাদৰ অবিহনে এই পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তিয়েও দুখীয়া। সেই সময়বোৰ থমকি ৰওক, অথবা কেতিয়াও শেষ নহওক যিবোৰ পলত মা দেউতাই সুখত হাসে। দেউতাৰ সম্পত্তিতকৈ জীৱনত দেউতাৰ ছাঁটোৱেই যথেষ্ট। দেউতাৰ কান্ধতকৈ ওখ আৰু মাৰ অন্তৰতকৈ বিশাল এই পৃথিৱীত একো নাই। দেউতা এনে এজন মানুহ যি মোৰ সাক্ষীৰ বাবে নিজৰ দুখবোৰ লুকুৱাই ৰাখে। দেউতা এনে এজন মানুহ যিজন মোৰ জীৱনৰ প্ৰিয় নায়ক। দেউতা এনে এজন মানুহ যিজনৰ দুচকুত মোৰ সফলতাত সুখৰ চকুলো বিৰিঙে। দেউতা এনে এজন মানুহ যিজনে মোক সদায় বিশ্বাস কৰে। দেউতা এনে এজন মানুহ যিজনে মোক প্ৰতিটো বিপদত সহায় কৰে। দেউতা এনে এজন মানুহ যিজনে মোক সদায় সঠিক পথৰ ঠিকনা দিয়ে। দেউতা এনে এজন মানুহ যিজনৰ মৰম কেতিয়াও শেষ হৈ নাযায়। সমগ্ৰ পৃথিৱীখন জয় কৰিলেও যদি মা দেউতাৰ হৃদয়খন জয় কৰিব নোৱাৰা, তেন্তে সেই জয় পৰাজয়ৰ সমান। বন্ধুসকল, সন্মানো পাব, ধনো গঠিব। মা দেউতাক যত্ন আৰু শ্ৰদ্ধা কৰক। সৰকখনকো এই জগতত, এইখন পৃথিৱীতে পাব। পিতৃ মাতৃৰ মমতা সেই তেতিয়াই মৃত্যু হয় যেতিয়া সন্তানে কয়, তোমালোকে মোৰ বাবে কৰিলানো কি? জীৱনত আমাক কিবা এটা কৰাত আটাইতকৈ বেছি দেউতাই সঁহাৰি আৰু প্ৰেৰণা যোগায়। দেউতা, আপুনি মোৰ সেই অহংকাৰ যি কোনেও ভাঙিব নোৱাৰে। মই নাজানো ভগৱানে মোৰ কপালত কি লিখি পঠাইছে, কিন্তু মোৰ ভাগ্যত দেউতাৰ মৰম লিখা আছে। মৰমৰ তাগিদাৰে মোৰ প্ৰতিটো দুখৰ দৰৱ দেউতাৰ হাবিয়াবোৰত থাকে। সাধাৰণ এটি আঘাতৰ বাবে টোপনি তেওঁৰ ভাঙে। কলিজাখন নিজৰ লগতে ৰাখে, কিন্তু উশাহবোৰ মোৰ ওঠৰ হাঁহিত বিয়পি থাকে। দেউতাৰ মৰমবোৰ জোনটোৰ দৰে, যি সদায় লগত থাকে, কিন্তু ৰাতিৰ এন্ধাৰতহে অনুভৱ কৰিব পাৰি। সৰু সৰু বিপদ হ'লেও মালৈ মনত পৰে, কিন্তু ডাঙৰ বিপদ হ'লে দেউতালৈ মনত পৰে। মোৰ এই জীৱনত যিমান প্ৰাপ্তি আছে সকলোৰে শ্ৰেয় মা দেউতালৈ। লাগিলে যিমানেই এলাৰ্ম নলগোৱা কিয়, ৰাতিপুৱা সোনকালে উঠিবলৈ দেউতাৰ মাতষাৰেই যথেষ্ট। দেউতাৰ সঁহাৰিৰ হাত দুখন যেতিয়ালৈকে সন্তানৰ ওপৰত থাকে তেতিয়ালৈকে জীৱনৰ কোনো সমস্যাই জুৰুলা কৰিব নোৱাৰে। নিজৰ সন্তানৰ সপোনবোৰ পূৰ্ণ কৰোঁতে কৰোঁতে সেইজন দেউতাই নিজকে কিমান হেৰুৱালে খবৰ কোনেও নাৰাখিলে। সপোনবোৰতো মোৰ আছিল, কিন্তু সেই সপোন পূৰ্ণ কৰাৰ ৰাস্তা অন্য কোনোবাই দেখুৱাই গৈ আছিল, আৰু সেইজন মোৰ দেউতা আছিল। দেউতা নেমু গছৰ দৰে, যাৰ পাতবোৰ লাগিলে তিতাই নহওক কিয় ছায়াবোৰ কিন্তু শীতল। মোৰ সাহস, মোৰ সন্মান, মোৰ প্ৰেৰণা মোৰ দেউতা। মোৰ শক্তি, মোৰ মূলধন, মোৰ পৰিচয় মোৰ দেউতা। আঙুলিত ধৰি খোজ কাঢ়িবলৈ শিকালে তেওঁৱেই। নিজৰ টোপনি ক্ষতি কৰি শান্তিৰ টোপনি মোক দিলে তেওঁৱেই। নিজৰ চকুলো লুকুৱাই আমাক হাঁহিবলৈ শিকালে। বন্ধুসকল, দেউতাৰ খংবোৰ খং নহয়, মৰমহে। জীৱনত দুজন ব্যক্তিৰ যতন লোৱাটো খুবেই প্ৰয়োজন। দেউতা যিজনে তোমাৰ জয়ৰ বাবে সকলো হাৰি গ'ল,
আৰু মা যিগৰাকীয়ে তোমাৰ সকলো দুখতে তোমাৰ প্ৰেৰণা হৈ ৰ'ল। বন্ধুসকল, যিজনে নিজৰ সকলো ইচ্ছাক নেওচি আমাৰ বাবে সকলো কম্প্ৰমাইজ কৰি গ'ল, তেওঁৱেই দেউতা। ভাগ্যশীল সেইবোৰ মানুহ যাৰ মূৰত দেউতাৰ আশীৰ্বাদৰ হাতখন আছে। এই পৃথিৱীত একমাত্ৰ মা দেউতাই আছে যি আমাক নিস্বাৰ্থভাৱে ভাল পায়। দেউতা নাৰিকলৰ দৰে, ওপৰৰ পৰা যিমান কঠিন যেন লাগিলেও ভিতৰৰ পৰা তেওঁৰ আমালৈ অসীম প্ৰেম আছে। বৃদ্ধ হৈ অহা এজন পিতৃৰ বাবে তেওঁৰ জীয়েকতকৈ আন কোনো তেওঁৰ প্ৰিয় নহয়। দেউতাৰ বাবে বহুত লিখাৰ প্ৰয়োজন নাই, কিন্তু দেউতা ঘৰখন আৰু পৰিয়ালটোৰ বাবে গহনাৰ দৰে, যি এখন ঘৰক পূৰ্ণ ৰূপ দিয়ে। তেওঁৱেই ভাগ্য, বিপদত কাষত তেওঁকেই পোৱা যায়। তেওঁৰ আশীৰ্বাদতে জীৱন অতিবাহিত হয়, কিয়নো তেওঁৱেই ভগৱান হয়। এজন পিতৃয়ে নিজৰ সন্তানক পৰাজয় বৰণ কৰাটো চাব নিবিচাৰে। তেওঁ তেতিয়ালৈকে সন্তানক সাহস দি উৎসাহ বঢ়াই থাকে যেতিয়ালৈকে তেওঁৰ সন্তান জয়ী হৈ নাযায়। নিজৰ পৰিয়ালটোক সুখৰ ছাঁ দিবলৈ এজন পিতৃয়ে ৰ'দত জ্বলে। আমি সৰু হৈ থাকোঁতে যিমানেই মা দেউতাৰ প্ৰয়োজন হৈছিল, সিমানেই প্ৰয়োজন তেওঁলোক বৃদ্ধ হ'লে তেওঁলোকক আমাৰ প্ৰয়োজন হয়। উদাসীনতাই মনত পেলাই দিয়া সোঁৱৰণিৰ সেই দিনবোৰ, যিবোৰ মনত পৰিলে হৃদয় কঁপি উঠে। দেউতা, তুমিতো বহুত দূৰলৈ আঁতৰি গ'লা, কিন্তু দুচকু মুদিলেই কেৱল দুচকুত তুমি ভাহি উঠা। এই পৃথিৱীত আটাইতকৈ সাহসী আৰু বীৰ যোদ্ধা কেৱল মোৰ দেউতা। দেউতা পৃথিৱীত নাই, কিন্তু সদায় কাষতে থাকে। যোনে সুধিলে তৰাক, তৰাই সুধিলে হাজাৰজনক, সকলোতকৈ মৰমীয়াল পুৰুষ কোন? সকলোৱে একেটাই উত্তৰ দিলে, দেউতা। মোৰ সৰু সামান্য সুখৰ বাবে সকলো সহ্য কৰি যাব পাৰে মোৰ দেউতাই। পৰাত্মাৰ অন্য এটি নাম দেউতা। এতিয়া দেউতাই মোৰ কোনো অভিযোগ পূৰণ নকৰে, কাৰণ এতিয়া দেউতা নাই, দেউতাৰ স্মৃতিবোৰহে আছে। ভগৱানে মোক দিয়া এটা শ্ৰেষ্ঠ উপহাৰৰ ভিতৰত দেউতা হৈছে অন্যতম।